মৃত্যুদণ্ডৰে দণ্ডিত এজন লোকৰ শেষ ইচ্ছা কি হ'ব পাৰে? আপোনাৰ চকু কপালত উঠিব এজন লোকৰ শেষ ইচ্ছা শুনিলে। ফাঁচী কাঠত ওলোমাৰ পূৰ্বে বিয়া পাতিব খোজে তেওঁ। এজন পুৰুষৰ লগতে ৮ গৰাকী যুৱতীৰ হত্যাকাৰী এটা নৰপিশাচ। জাপানৰ টুইটাৰ কিলাৰ এই নৃশংস হত্যাকাৰীৰ কাহিনীয়ে ইতিমধ্যে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। টাকাহিৰো চিৰাইচিৰ নামৰ টুইটাৰ কিলাৰটোৱে হত্যা, বলপূৰ্বক যৌন সংগম, ডকাইতি আদি অপৰাধৰ কথা স্বীকাৰ কৰাৰ পাছত ন্যায়ালয়ে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে এই হত্যাকাৰীটোক। কিন্তু শেহতীয়াকৈ মৃত্যুৰ পূৰ্বে হত্যাকাৰীটোৱে প্ৰকাশ কৰা শেষ ইচ্ছাৰ বিষয়ে শুনি সকলোৰে চকু কপালত উঠিছে। এগৰাকী স্বাভাৱিক তথা সুস্থ যুৱতীক বিয়া পাতি ফাঁচী কাঠত ওলোমা পৰ্যন্ত কাৰাগাৰত কটাব বিচাৰিছে হত্যাকাৰীটোৱে। কাৰণ হত্যাকাৰীটোৱে বিচাৰে কাৰাগাৰত নিজৰ খবৰ ল'বলৈ আহিব পৰা আত্মীয় বা আপোনজনক। ইটোৰ পাছত সিটোকৈ ধাৰাবাহিক হত্যাকাণ্ড সংঘটিত কৰি মৃত্যুৰ দুৱাৰদলিত থিয় দিয়া এই দানৱে এতিয়া মানৱৰ ৰূপত আপোন কাৰোবাক বিচাৰি পোৱা সম্ভৱনে? নিউজ ডেস্ক, এনি ভাৰত।